সো হেল্ল' গাইজ, আজি আমি জাপানৰ আঞ্চলিক ভূগোল ক্লাছ 10 হয় ঐচ্ছিক ভূগোলৰ চেপ্টাৰ 5 হয় জাপানৰ আঞ্চলিক ভূগোল পাৰ্ট 2 আছে আৰু সেই পাৰ্টটো আমি আজি আলোচনা কৰিম। যদি আমি আজিৰ ভিতৰতে ক্লাছটো শেষ কৰিব পাৰোঁ তেতিয়াহ'লে ভাল কথা, আৰু নহ'লে আমি পাৰ্ট 1 পাৰ্ট 2কে ভগাই ল'ম। যিহেতু চেপ্টাৰটো বহুত বেছি ডাঙৰ নহয়, আমি চেষ্টা কৰিম বহুত কম সময়ৰ ভিতৰত চেপ্টাৰটো শেষ কৰাৰ। তো প্ৰথমে ষ্টাৰ্ট কৰোঁ। জাপানৰ কথা জানিব লাগিব। জাপানৰ যিহেতু আমি আঞ্চলিক ভূগোল পঢ়ি আছোঁ, জাপানৰ অকণমান ইন্ট্ৰডাকশ্যন জানিব লাগিব। সো প্ৰথম স্লাইডটো আমি জাপানৰ ইন্ট্ৰডাকশ্যনক লৈ আৰম্ভ কৰিম। তো প্ৰথমত কি দিয়া আছে? জাপানৰ পৰিস্থিতি দিয়া আছে। জাপানৰ পৰিস্থিতি দিয়া আছে। এছিয়াৰ পূব প্ৰান্তত জাপানখন অৱস্থিত হয়। এছিয়াৰ পূব প্ৰান্তত অৱস্থিত হয় বুলি কৈছে। জাপানৰ পুৰণি নাম নিম্পন হয়। এইবিলাক মনত ৰাখিব, সৰু সৰু কুৱেশ্যন হয় আৰু শ্বৰ্ট কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি হয়। সূৰ্যোদয়ৰ ভূমি নামেৰে জাপানখন জনা যায়। জাপানখনক সূৰ্যোদয়ৰ ভূমি নামেৰে জনা যায়। প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত জাপানখন অৱস্থিত হয়। তো এই চাৰিটা পইণ্ট আমি এবাৰ আমি আকৌ চাই লওঁ, তেতিয়াহ'লে মনত থাকিব ভালকৈ। সেইটো হয়, ইয়াত আমি দেখা পাইছোঁ যে এইটো পৃথিৱীৰ মেপখন হয়। তো পৃথিৱীৰ মেপত জাপানখন ক'ত আছে? জাপানখন এই পূবত আছে। জাপানখন। আৰু জাপানখন প্ৰশান্ত মহাসাগৰ, ইয়াতে পেচিফিক অ'চিয়ান বুলি লিখাই আছে। তো জাপানখন প্ৰশান্ত মহাসাগৰত আছে আৰু এছিয়াৰো পূব প্ৰান্তত আছে। কিয়? কাৰণ এই গোটেই এৰিয়াটো এছিয়া হয়। মই আগতে হাইলাইট কৰি থৈ দিছিলোঁ, এই গোটেই এৰিয়াটো কি হয়? এছিয়া হয়। তো এছিয়াৰো পূব প্ৰান্তত জাপান আছে। আৰু জাপানৰ আৰু এটা তথ্য ইয়াতে দিয়া আছে যে জাপানৰ পুৰণি নাম নিম্পন হয়। এইটো মনত ৰাখিব লাগিব, শ্বৰ্ট কুৱেশ্যন আহিছিল আগতো, অহাৰ সম্ভাৱনা আছে। ঠিক আছে। চ' নেক্সট আমি চাম, জাপানখনক সূৰ্যোদয়ৰ ভূমি বুলি কোৱা হৈছে। কিয়? কাৰণ পূবফালে সূৰ্য উদয় হয়, আমি জানো। তো আটাইতকৈ পূবত যদি জাপান আছে, চ' অবভিয়াছলি জাপানখনতে পৃথিৱীৰ প্ৰথম সূৰ্য উদয় হ'ব। নেক্সট আমি পঢ়োঁ, জাপানখনক 4টা দ্বীপেৰে গঠিত হয়। জাপানখন হোকাইডো, হোনচু, চিকোকু আৰু কিয়োটো। এইটো মই হাইলাইট কৰি ৰাখিছোঁ ৰেড কালাৰেৰে। কিয়? কাৰণ এইটো কুৱেশ্যনটো আহি থাকে, ৰিপিটেড আহি থাকে। চ' এইটো ভালকৈ চাব লাগিব। হোকাইডো, হোনচু, চিকোকু আৰু কিয়োটো। আটাইতকৈ ডাঙৰ দ্বীপ কোনটো হয়? আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল হোনচু। আমি যদি মেপত চাওঁ, হোনচু এই 4টা দ্বীপ হয়। হোকাইডো, হোনচু, চিকোকু, এই চিকোকু হয় এইটো, আৰু কিয়োটো হয় এইটো। তাৰে হোকাইডোখন একেবাৰে উত্তৰত আছে আৰু কিয়োটো একেবাৰে দক্ষিণত আছে। ইয়াতে কৈছে যে আটাইতকৈ ডাঙৰ দ্বীপ কোনটো হয়? তো আমি দেখা পাইছোঁ যে নীলা ৰঙৰ দ্বীপটো, এই দ্বীপটো আটাইতকৈ ডাঙৰ হয়। তো এই দ্বীপটো হয় হোনচু। তো হোনচু কি হয়? আটাইতকৈ ডাঙৰ দ্বীপ হয়। আৰু আটাইতকৈ সৰু কি হয়? চিকোকু। তো পৰীক্ষাত আহিব পাৰে, চাই ৰাখিব ভালকৈ। আটাইতকৈ ডাঙৰ হোনচু আৰু আটাইতকৈ সৰু চিকোকু। আটাইতকৈ উত্তৰত কোনটো আছে? হোকাইডো, আৰু আটাইতকৈ দক্ষিণত আছে কিয়োটো। জাপানৰ মাটিকালি যদি আমি চাওঁ, জাপানৰ মাটিকালি 3,77,765 স্কুৱেৰ কিলোমিটাৰ। পৰীক্ষাত আহিছিল এই বছৰ হাফিয়ালিত, তো আপোনালোকে চাই ৰাখিব। 2007 চনৰ ডাটা অনুসৰি জাপানৰ জনসংখ্যা কিমান? 128 মিলিয়ন, মানে নিযুতত কথা কৈছে ইয়াতে, বা 12,80 লাখ জনসংখ্যা। আৰু 2007 চনৰ আমি কিয় পঢ়ি আছোঁ? কাৰণ কিতাপত 2007 চন দি আছে। চ' 2007 চনৰ অহাৰ সম্ভাৱনা বেছি। ঠিক আছে। আপোনালোকে গুগলত নহ'লে 2024 চনত বৰ্তমান কিমান আছে সেইটো চাই ল'ব পাৰে। আৰু নেক্সট হ'ল জাপানৰ ৰাজধানী টকিঅ'। জাপানৰ ৰাজধানী কি হয়? টকিঅ'। সেইটো চাই ৰাখিব, জাপানৰ ৰাজধানী টকিঅ'। এতিয়া আমি পঢ়িম জাপানৰ প্ৰাকৃতিক বিভাগ। তো জাপানৰ প্ৰাকৃতিক বিভাগত যদি আমি চাওঁ, জাপানখনৰ প্ৰায় 75% এৰিয়া যদি আমি চাওঁ, সেইটো পৰ্বতময় হয়। আৰু এনে পৰ্বত নবীন ভংগীল পৰ্বতেৰে গঠিত হয়। নবীন ভংগীল মানে কি হয়? তাৰমানে পৃথিৱীখন আমি জানো যে টেকটনিক প্লেটবিলাকেৰে গঠিত হয়। তাৰে এটা প্লেট যদি এনেকৈ এফালৰ পৰা আহি আছে, এটা প্লেট এফালৰ পৰা আহি আছে, আৰু খুন্দা হোৱাৰ ফলত যদি কোনো এটা প্লেট যদি ওপৰৰ ফালে উঠি যায়, তো তাতে এটা পাহাৰৰ সৃষ্টি হয়, যেনেকৈ আমাৰ হিমালয়খন সৃষ্টি হৈছে। আৰু এনে পৰ্বতবিলাকক ভংগীল পৰ্বত বুলি কয়। তো জাপানখনৰ যিবিলাক পৰ্বত আছে বহুত বেছি পুৰণি নহয়, যাৰ কাৰণে ইয়াক নবীন ভংগীল পৰ্বত বুলি কৈছে। ঠিক আছে। ই এতিয়াও অস্থিৰ অৱস্থাত আছে। তাৰমানে জাপানৰ যিবিলাক টেকটনিক প্লেটবিলাক আছে, এইবিলাক এতিয়াও স্থিৰ হোৱা নাই, অস্থিৰ অৱস্থাত আছে। আৰু সেইকাৰণে চাগে জাপানত বহুত বেছি ভূমিকম্প হৈ থাকে। আৰু আগ্নেয়গিৰি উদগিৰণো জাপানত বহুত বেছি হয়। ইয়াতে কৈছে যে জাগ্ৰত আৰু লুপ্ত জ্বালামুখী জাপানত আছে। চ' ইয়াতে কৈছে যে এনে ভূতাত্ত্বিক জটিলতাৰ বাবে জাপানত সঘনে ভূমিকম্প হৈ থাকে। জাপানখন যদি আমি চাওঁ, জাপানখন বেলেগ বেলেগ 4টা এনেকুৱা টেকটনিক প্লেটত আছে। জাপানখন 4টা বেলেগ বেলেগ টেকটনিক প্লেট আছে, তাৰ মাজত জাপানখন আছে। চ' সেইকাৰণে জাপানখন ইমান বেছি অস্থিৰ হয়, জাপানখনত ভূমিকম্প আহি থাকে। আমি শুনি থাকোঁ চাগে নিউজত, ভূমিকম্প, তাৰপিছত চুনামি, এইবোৰ জাপানত হৈ থাকে। জাপানখনক সৰু সুৰা পাৰ্থক্যৰ ভিত্তি কৰি জাপানখনক উত্তৰ আৰু দক্ষিণকৈ 4টা ভাগত ভাগ কৰিছে।
এইটো আমি প্ৰাকৃতিক বিভাগৰ কথা পঢ়ি আছোঁ। জাপানখনৰ দ্বীপবিলাকৰ কথা ইয়াতে কোৱা নাই, প্ৰাকৃতিক ভাগৰ কথা কৈছে। তো উত্তৰ দক্ষিণাকৈ জাপানখনক 4টা ভাগ কৰিছে। কি কি? হোকাইডো অঞ্চল, উত্তৰ পূব জাপান অঞ্চল, মধ্য জাপান অঞ্চল আৰু দক্ষিণ পশ্চিম জাপান অঞ্চল। এই 4টা ভাগত জাপানক ভাগ কৰিছে। ইয়াত কনফিউজ নহ'ব যে জাপানখনক যদি আমি কওঁ যে কেইটা দ্বীপত ভাগ কৰিছে, 4টা দ্বীপে হয়। সেই দ্বীপকেইটা কি কি আছিল? এইকেইটা: হোকাইডো, হনচু, চিকোকু আৰু কিউছু। কিন্তু যেতিয়া প্ৰাকৃতিক বিভাগৰ কথা ক'ব, তেতিয়া জাপানখনক 4টা ভাগ কৰিছে। সেই 4টা ভাগৰ নাম আকৌ বেলেগ হয়: হোকাইডো অঞ্চল, উত্তৰ পূব জাপান অঞ্চল, মধ্য জাপান অঞ্চল আৰু দক্ষিণ পশ্চিম জাপান অঞ্চল। তো প্ৰথমত আমি হোকাইডো অঞ্চলটো চাই লওঁ। হোকাইডো অঞ্চল তো জাপানৰ একেবাৰে উত্তৰ অংশত অৱস্থিত। হোকাইডোটো কি হয়? জাপানৰ একেবাৰে উত্তৰ অংশত অৱস্থিত হয়। হোকাইডো আমি চাই লওঁ এবাৰ। তো এইটো হয় হোকাইডো। জাপানখনৰ যদি আমি চাওঁ, এই অঞ্চলটোক হোকাইডো অঞ্চল বুলি কয়। আৰু ডাঙৰকৈ মই অকণ দি দিছোঁ ইয়াতে, হোকাইডো অঞ্চল হয়। এইটো হোকাইডো অঞ্চল হয়। ক'ত আছে? জাপানৰ একেবাৰে উত্তৰত আছে। জাপানৰ একেবাৰে উত্তৰ অংশত অৱস্থিত। ইয়াৰ ভূ প্ৰকৃতি পৰ্বতময়। হোকাইডোখন যদি আমি মেপত আকৌ এবাৰ চাওঁ, গোটেই জাপানখন কি হয়? এই হোকাইডো অঞ্চলটো গোটেইখিনি কি হয়? পৰ্বতময় হয়। আমি দেখা পাইছোঁ যে গোটেই সেউজীয়া সেউজীয়া হৈ আছে। ইয়াৰ প্ৰায় মাজভাগত অৱস্থিত হোকাইডো পৰ্বতমালাৰ আসাহিদাকে শৃংগৰ উচ্চতা ইমান 2290। আসাহিদাকে শৃংগখনৰ নাম মনত ৰাখিব। আসাহিদাকে শৃংগ কোনটো পৰ্বতমালাৰ? হোকাইডো পৰ্বতমালাৰ। হোকাইডো পৰ্বতমালাখন ক'ত আছে? হোকাইডোৰ একেবাৰে মাজভাগত আছে। এইটো মনত ৰাখিব লাগিব। শৃংগটোৰ নাম বিশেষকৈ মনত ৰাখিব, আসাহিদাকে। উচ্চতা কিমান? 2290 মিটাৰ। ইয়াত কেইবাটাও নদী গঠিত বিস্তীৰ্ণ পলসুৱা নিম্নভূমিও আছে। যদিও আমি পঢ়িছোঁ যে জাপানখনৰ হোকাইডো অঞ্চলটো বহুত বেছি পৰ্বতময় হয়, তথাপি ইয়াতে কেইটামান সৰু সুৰা নদী গঠিত পলসুৱা মাটিৰ নিম্নভূমিও আছে। ইয়াতে কৈছে যে নদী গঠিত কেইটামান সৰু সুৰা নিম্নভূমি আছে। ইয়াতে টকাচি আৰু কনচেন, এই দুটা মনত ৰাখিব। এই দুটা কি হয়? সমভূমি হয়, টকাচি আৰু কনচেন। ইয়াৰ কিছুমান নগৰৰ নাম হৈছে, মানে হোকাইডো অঞ্চলৰ কেইটামান নগৰৰ নাম হৈছে চাপ্ৰো, উচিৰো, মুৰোৰান আৰু আসাহিগাৱা হাকুডেটে। এতিয়া আমি হোকাইডো অঞ্চলৰ পিছত আমি কি পঢ়িম? উত্তৰ পূব জাপান অঞ্চল পঢ়িম। উত্তৰ পূব জাপান অঞ্চলটো ক'ত আছে? এবাৰ মেপত চাই লওঁ। তো এইটো পঢ়িছিলোঁ আমি, হোকাইডো অঞ্চল এইটো পঢ়িছিলোঁ। হোকাইডোৰ ঠিক তলতে কি আছে? এই উত্তৰ পূব জাপান অঞ্চলটো আছে। আমি যদি দেখা পাওঁ যে এই গোটেইখিনি কি হয়? এই গোটেইখিনি হয় হনচু দ্বীপ। হনচু দ্বীপৰে এটা সৰু অংশত কি আছে? উত্তৰ পূব জাপান অঞ্চল আছে। হনচু দ্বীপৰ উত্তৰ অংশক লৈ এই অঞ্চলটো গঠিত হয়। ইয়াৰ পশ্চিম অংশ অসংখ্য ভাঁজ আৰু চুটিৰে পূৰ্ণ। তো আমি যদি হোকাইডো অঞ্চলটো চাওঁ, হোকাইডো অঞ্চলৰ এইটো অঞ্চলত কি হয়? পশ্চিম অংশ। এই অঞ্চলটোত কি হয়? বহুত বেছি ভাঁজ আৰু চুটিৰে পূৰ্ণ বুলি কৈছে। তাৰমানে ইয়াতে বহুত বেছি পৰ্বতমালাসমূহ আছে। এই অঞ্চলত আও আৰু উৎস নামৰ দুটা সমান্তৰাল পৰ্বতশ্ৰেণী আছে। তো এইটো মনত ৰাখিব। আও আৰু উৎস পৰ্বতশ্ৰেণীটো জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আছে? আও আৰু উৎস। এই অঞ্চলত গেদীয় শিলাৰে গঠিত কিটাকামি মালভূমি আৰু আগ্নেয় শিলাৰে গঠিত আবুকুমা মালভূমি অৱস্থিত হয়। কিটাকামি যিটো মালভূমি আছে, সেইটো কি শিলাৰে গঠিত? গেদীয় শিলা। আৰু আগ্নেয় শিলাৰে গঠিত হয় আবুকুমা মালভূমি। মালভূমি কি হয় এতিয়া? মালভূমি কি হয়? চ' মালভূমি কি হয়? যে আমি নৰ্মেলি পাহাৰবিলাক জানো, পাহাৰবিলাক এনেকুৱা হয়। পাহাৰবিলাক কেনেকুৱা হয়? এনেকুৱা জোঙা জোঙা হয়। চ' মালভূমিবিলাক কেনেকৈ হয়? মালভূমিবিলাক এনেকুৱা টাইপ হয়, যেনেকৈ আমাৰ মেঘালয়খন হয়। যে পৰ্বতৰ ওপৰৰ সমান ঠাইবিলাকক আমি কি বুলি কওঁ? মালভূমি বুলি কওঁ। তো কিটাকামা মালভূমি আৰু আবুকুমা মালভূমি জাপানৰ কোনটো অঞ্চলত আছে? উত্তৰ পূব জাপান অঞ্চলত কিটাকামা মালভূমি আৰু আবুকুমা মালভূমি আছে। মনত ৰাখিব লাগিব এই দুটা। আৰু আগ্নেয় শিলা আৰু গেদীয় শিলাৰে গঠিত বুলি কৈছে। গেদীয় শিলাৰে কোনটো? কিটাকামা, আৰু আগ্নেয় শিলাৰে আবুকুমা। এই অঞ্চলৰ প্ৰধান নগৰসমূহ কি কি হয়? মানে উত্তৰ পূব জাপান অঞ্চলৰ নগৰসমূহ কি কি হয়? আওমৰি, আকিটা, মৰিওকা, হাচিনোহে আৰু চেণ্ডাই, কোৰিয়ামা, য়ামাগাটা। এইকেইটা জাপানৰ উত্তৰ পূব জাপানৰ প্ৰধান নগৰকেইটা হয়। নেক্সট আমি পঢ়িম মধ্য জাপান অঞ্চল। মধ্য জাপান অঞ্চল হনচু দ্বীপৰ মধ্য অংশকেই মধ্য জাপান বুলি কোৱা হয়। তো আমি এবাৰ মেপত চাই লওঁ। এইটো হনচু দ্বীপ হয়, গোটেইখিনি হনচু দ্বীপ হয়। এই গোটেইখিনি হনচু দ্বীপ হয়। তাৰে যিটো মাজৰ অংশখিনি এই ৰঙা, তাক আমি কি বুলি কওঁ? মধ্য জাপান অঞ্চল। হনচু দ্বীপৰ মাজৰ অংশখিনি কি বুলি কয়? মধ্য জাপান অঞ্চল বুলি কয়। এই অঞ্চলত
হনচু পৰ্বতশ্ৰেণী আৰু চিচিটো মেৰিয়ানা পৰ্বতমালা লগ লাগি আছে। তো এইটো অঞ্চলত হনচু পৰ্বতমালা বা পৰ্বতশ্ৰেণী আৰু চিচিটো মেৰিয়ানা পৰ্বতমালা লগ লাগি আছে। ইয়াৰ পূবত থকা উচ্চ অংশক হিদা পৰ্বত নামেৰে জনা যায়। তো এই যেটো চিচিটো মেৰিয়ানা পৰ্বতমালা আছে তাৰ পূবত যেটো পৰ্বত অংশ আছে বা পূবৰ অংশ যেটো হয় উচ্চ অংশ হয় তাক হিদা পৰ্বতমালা নামেৰে জনা যায় বা হিদা পৰ্বত নামেৰে জনা যায়। এই অঞ্চলত অৱস্থিত মাউণ্ট ফুজি জাপানীসকলৰ বাবে পবিত্ৰ কি হয় পৰ্বতশৃংগ হয়। মাউণ্ট ফুজি কোনটো হয় এবাৰ দেখাই দিওঁ। এইটো টকিঅ' চহৰৰ গোটেইখিনি, তাৰ পিছফালে এইটো এটা দেখা পাইছে পাহাৰটো, এইটো মাউণ্ট ফুজি বুলি কয়। জাপানৰ বহুত ফেমাছ এটা পাহাৰ হয়। আৰু কিয় ফেমাছ হয়? কাৰণ এইটো এটা এক্টিভ ভলকেনো হয়। ঠিক আছে, গোটেইখিনি আগ্নেয়গিৰি উদ্গীৰণৰ দ্বাৰা সৃষ্টি হৈছে এই গোটেই পাহাৰখন, আৰু সেইকাৰণে বহুত বেছি ফেমাছ হয়। আৰু জাপানীসকলৰ কাৰণে এইটো বহুত বেছি পবিত্ৰ হয়। আমাৰ যেনেকৈ হিমালয় তেনেকৈ জাপানীসকলৰ মাউণ্ট ফুজি। এই শৃংগটো লাভাৰে গঠিত হয় আৰু ইয়াৰ উচ্চতা কিমান হয় 3776 মিটাৰ। কাণ্টো আৰু নবি মধ্য জাপানৰ উল্লেখযোগ্য সমভূমি হয়। তো কাণ্টো আৰু নবি এই দুটা সমভূমি ক'ত আছে? মধ্য জাপানত আছে। এই অঞ্চলৰ মাজেদি প্ৰবাহিত টনকেকে ধৰি অন্যান্য নদীয়ে পলস পেলাই কৃষিৰ বাবে উপযুক্ত ভূমিৰ সৃষ্টি কৰিছে। তো এই অঞ্চলটোত কেইবাটাও নদী আছে, যেনেকৈ টনকে আৰু বেলেগ বেলেগ নদী আছে। এই নদীবিলাকে কি কৰিছে? এইটো অঞ্চলত পলস পেলাইছে আৰু যাৰ ফলত কি হৈছে ইয়াতে কৃষিৰ বাবে উপযুক্ত ভূমি হৈছে বুলি কৈছে। আৰু সেইকাৰণে এইটো অঞ্চল আমি পিছত পঢ়িম যে এইটো অঞ্চলতে কি হৈছে জাপানৰ এই অঞ্চলটোত কি আছে জনসংখ্যাৰ ঘনত্ব চবতকৈ বেছি। কিয়? কাৰণ ইয়াতে কৃষি ভালকৈ হয়। আৰু কৃষি কিয় ভালকৈ হৈ আছে? কাৰণ ইয়াতে বহুতকেইটা সমভূমি আছে, নদী গঠিত সমভূমি আছে। এই অঞ্চলৰ বৃহৎ মহানগৰীসমূহ হৈছে ইয়োকোহামা, টকিঅ', কাৱাচাকি, নাগোয়া আৰু টয়ামা। তাৰে টকিঅ'টো চাগে আমি শুনি থাকোঁ, জাপানৰ ৰাজধানী হয় টকিঅ'। একেটা হ'ল টকিঅ' চহৰ। ইয়াতে এটা ডাটা দিয়া আছে যে টকিঅ' চিটি ৱৰ্ল্ড মোষ্ট পপুলেটেড চিটি হয়। তাৰমানে টকিঅ' পৃথিৱীৰ আটাইতকৈ ডাঙৰ কি হয়, মানে জনসংখ্যাৰ ক্ষেত্ৰৰ পৰা আটাইতকৈ ডাঙৰ চহৰ হয়। টকিঅ'ত প্ৰায় 3 কোটিতকৈ বেছি কি আছে জনসংখ্যা আছে, 3 কৰোৰ। ঠিক আছে, 3 কোটিতকৈ বেছি জনসংখ্যা আছে টকিঅ' চহৰখনত, আৰু সেইকাৰণে টকিঅ' চিটিখন ফেমাছ হয়। পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা কি হয় এটা নগৰ হয় টকিঅ'। কিমান আছে? প্ৰায় 3 কৰোৰ জনসংখ্যা, 3 কৰোৰতকৈ বেছি হয়। তো এইটো মনত ৰাখিব লাগিব। পৃথিৱীৰ আটাইতকৈ মোষ্ট পপুলেটেড চিটি বুলি ক'লে টকিঅ' চিটি হ'ব। আচ্ছা, টকিঅ' চিটিখন যদি আমি চাওঁ, টকিঅ' চিটিখনত আমি এনেকুৱা মানে এইটো ইউজুৱেল এটা দৃশ্য হয় টকিঅ' চিটিত যে মানুহবিলাকে ৰাস্তাৰে এনেকৈ খোজকাঢ়ি গৈ থাকে। সিহঁতে অফিচতো খোজকাঢ়ি যায়, অফিচৰ পৰা ঘৰলৈ যেতিয়া উভতি আহে খোজকাঢ়ি আহিবলৈ সিহঁতে বেছি ভাল পায়। যদি ঘৰ বহুত বেছি দূৰ নহয় তেতিয়াহ'লে সিহঁতে খোজকাঢ়ি বা চাইকেল চলাই, আমাৰ নিচিনা গাড়ীত নুফুৰে। সিহঁতে ট্ৰাই কৰে যে যিমান পাৰে সিহঁতে খোজকাঢ়ি অহা যোৱা কৰা। আৰু সেইকাৰণে আমি দেখা পাওঁ চাগে জাপানৰ মানুহবিলাক বহুত বেছি ফিট হয়। ঠিক আছে, চ' নেক্সট আমি চাম জাপানৰ দক্ষিণ পশ্চিম জাপান অঞ্চল। দক্ষিণ পশ্চিম জাপান অঞ্চল মেপত এবাৰ দেখাই দিওঁ দক্ষিণ পশ্চিম জাপান অঞ্চল কোনটো হয়। তো এই তলৰ অংশখিনিক দক্ষিণ পশ্চিম জাপান অঞ্চল বুলি কয়। এই তলৰ অংশখিনিক এইটো কি বুলি কয়? দক্ষিণ পশ্চিম জাপান অঞ্চল বুলি কয়। ওপৰৰখিনি আমি পঢ়িছিলোঁ হোকাইডো। নেক্সট আমি কি পঢ়িছিলোঁ? উত্তৰ পূব জাপান অঞ্চল। তো এইটো হোকাইডো, এইটো উত্তৰ পূব জাপান অঞ্চল, এইটো মধ্য জাপান অঞ্চল, আৰু একদম তলৰটো এতিয়া আমি পঢ়ি আছোঁ দক্ষিণ পশ্চিম জাপান অঞ্চল। ঠিক আছে, হনচুৰ দক্ষিণ পশ্চিম অংশ চিকোকু আৰু কিউছু দ্বীপক লৈয়ে দক্ষিণ পশ্চিম জাপান অঞ্চল গঠিত হৈছে। এই অঞ্চলৰ পৰ্বতশ্ৰেণী দেশৰ ভিতৰত আটাইতকৈ দীঘল হয়। তো কি কৈছে যে হনচু দ্বীপৰো অকণমান অংশ আছে ইয়াতে, লগতে চিকোকুৰো অকণমান অংশ আছে, আৰু কিউছুৰ গোটেইখিনি অংশ, চিকোকু গোটেইখিনি আছে আৰু হনচুৰ অকণমান অংশ আছে। এই তিনিটাক লৈ কি হৈছে, এই তিনিটা দ্বীপৰ অকণমান মিলি কি হৈছে এই দক্ষিণ পশ্চিম জাপান অঞ্চলটো সৃষ্টি হৈছে। ঠিক আছে, এই অঞ্চলৰ অধিকাংশই পুৰণি শিলাৰে গঠিত হয়। এই অঞ্চলটো কি হয়, যিটো অধিকাংশই পুৰণি শিলাৰে গঠিত হয়। পুৰণি শিলা নতুন শিলা কি হয় তেতিয়াহ'লে? পুৰণি শিলা কোনবিলাক হয় আৰু নতুন শিলা কোনবিলাক হয়? মেইনলি যিবিলাক পুৰণি শিলা বুলি ক'লে যিবিলাক আগ্নেয়গিৰি উদ্গীৰণৰ দ্বাৰা সৃষ্টি হৈছে সেইবিলাকক পুৰণি শিলা বুলিয়ে কওঁ আমি। আৰু গেদীয় শিলা আৰু ৰূপান্তৰিত শিলাবোৰক আমি কি বুলি কওঁ? নতুন শিলা বুলি কওঁ। তো তাৰমানে এই অঞ্চলটো মেইনলি
আগ্নেয়গিৰি উদগীৰণৰ ফলত সৃষ্টি হোৱা আগ্নেয় শিলাৰে গঠিত। ঠিক আছে, এই অঞ্চলত কেইবাটাও নদীৰে বদ্বীপৰ সৃষ্টি কৰিছে। বদ্বীপ কি হয় এতিয়া? বদ্বীপ কি হয়? চ' কি হয়, যেতিয়া নদীবিলাক এনেকৈ আমি জানো যে নদীবিলাক যেতিয়া বৈ আহি এটা সময়ত গৈ সাগৰত পৰে। এনেকুৱা এটা মই ধৰি ল'লোঁ এইটো সাগৰ হয়। তো নদীবিলাক বৈ আহোঁতে কি হয়, সাগৰত আহি পৰে। আৰু নদীৰ মোহনা যিটো আছে, মানে মোহনা মানে য'ত সাগৰত পৰিব, তেনেকুৱা অঞ্চলবিলাকত নদীটো বহুত বেছি এনেকৈ বহল হৈ যায়। ঠিক আছে, এনেকুৱা বহুত বেছি বহল হৈ যায়। আৰু নদীৰ যিবিলাক বালি বা তেনেকুৱা গেছবিলাক কঢ়িয়াই আনে, সেইবিলাক আনি ক'ত পেলাই? এই সাগৰ আৰু নদীৰ মাজৰ অংশখিনিত মোহনাত আনি পেলাই দিয়ে। আৰু পেলাই এনেকৈ জমা হৈ থাকে। এইবিলাক আনি যিমান গেছবিলাক আছে আনি নদীয়ে কি কৰে, এই মোহনাটোত আনি জমা কৰে। আৰু মাজত এনেকুৱা সাগৰ আৰু নদীৰ মাজত এনেকুৱা এটা দ্বীপৰ সৃষ্টি হয়, যিটো শ্বেপটো অসমীয়া ব আকৃতিৰ হয়, বা মেথছৰ ভাষাত যদি কওঁ আমি, এইটো এটা ত্ৰিভুজৰ আকৃতিৰ হয়। আৰু সেইকাৰণে ইয়াক বদ্বীপ বুলি কয়। বুজি পাইছে চাগে? তো এইটো অঞ্চলত জাপানৰ দক্ষিণ পশ্চিম জাপান অঞ্চলত কি আছে, বহুতকেইটা বদ্বীপ আছে বুলি কৈছে। এই বহুতকেইটা কি আছে ইয়াতে? বদ্বীপ আছে বুলি কৈছে। বদ্বীপ আছে দক্ষিণ পশ্চিম জাপান অঞ্চলত। তাৰ ভিতৰত ওচাকা প্ৰদেশৰ য়োডো নদীৰ বদ্বীপ বিশেষভাৱে উল্লেখযোগ্য। তো ওচাকাৰ যিটো য়োডো নদীৰ বদ্বীপবিলাক আছে, সেই বদ্বীপটো কি হয়, বিশেষভাৱে উল্লেখযোগ্য, তাৰমানে ফেমাছ হয় বহুত বেছি। ঠিক আছে, এই অঞ্চলৰ কিউশু অঞ্চলত সঘনাই আগ্নেয়গিৰি হৈ থাকে। জাপানত প্ৰায় সকলোখিনি অঞ্চলতে আগ্নেয়গিৰি আছে। সেইটো লাগিলে এক্টিভ হওক বা এক্টিভ নহওক, কিন্তু জাপানৰ প্ৰতিটো এৰিয়াতে আমি আগ্নেয়গিৰিৰ কথা শুনিম। এই অঞ্চলৰ প্ৰধান নগৰসমূহ হৈছে হিৰোশ্বিমা, নাগাসাকি, কিটা কিউছো, ওচাকা, কিয়োটো, কুমামোটা, ওকায়ামা, সাকাই, কাগোচিমা। তো জাপানৰ এই অঞ্চলটোত কি হয়, এইকেইটা চহৰ আছে। তাৰে হিৰোশ্বিমা, নাগাসাকিটো মই কিয় হাইলাইট কৰি ৰাখিছোঁ, কাৰণ হিৰোশ্বিমা, নাগাসাকিটো হিষ্টৰিকেলি বহুত বেছি মানে কি হয়, ইম্পৰ্টেণ্ট এটা বা দুটা চিটি হয়। কিয়? কাৰণ পৃথিৱীৰ ভিতৰত আমি জানো যে যেতিয়া World War II শেষ হৈছিল, শেষ কেনেকৈ হৈছিল, তাৰ পৰিণামটো কেনেকুৱা আছিল, যে জাপানৰ ওপৰত আমেৰিকাই দুটা পৰমাণু বোম পেলাই দ্বিতীয় বিশ্বযুদ্ধ শেষ কৰিছিল, হয়নে? তো সেইকাৰণে কি হয়, হিৰোশ্বিমা আৰু নাগাসাকি চহৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয় হিষ্টৰিকেলি। ঠিক আছে, আৰু জাপানৰ হিষ্ট্ৰী যদি আমি চাব যাওঁ, তেতিয়াহ'লে হিৰোশ্বিমা, নাগাসাকিক আমি এৰি জাপানৰ হিষ্টৰী আমি পঢ়িব নোৱাৰিম। তো এই চহৰ দুটাতে পৃথিৱীৰ এতিয়ালৈকে মাত্ৰ দুবাৰ এটমিক বম ইউজ হৈছিল, আৰু এই দুটা হিৰোশ্বিমা আৰু নাগাসাকিত ইউজ কৰিছিল। আমি যদি অকণমান ফটো চাওঁ, এইটো আছিল 1945। এই দৃশ্যটো যদি আমি চাই আছোঁ, এই দৃশ্যটো 1945 দৃশ্য হয়, যেতিয়া পৰমাণু বোম পেলাইছিল হিৰোশ্বিমা চহৰত। আৰু জাপান ইয়াৰ পিছত 1945 পিছত জাপানখন কি হৈছে, ইমান বেছি ডেভেলপ কৰিছে যে 1920লৈকে জাপানৰ হিৰোশ্বিমা এইটোৰ পৰা দৃশ্য দুটা যদি আমি চাওঁ, প্ৰায় ছেইম প্লেচে হয়, কিন্তু জাপানৰ ট্ৰান্সফৰ্মেশ্যন আমি চাব পাৰোঁ যে 1945 কেনেকুৱা আছিল এটা চহৰ আৰু বৰ্তমান কেনেকুৱা আছে। তাৰমানে জাপানে আকৌ থিয় হৈছে। ঠিক আছে, এইটো পৃথিৱীৰ সকলো দেশৰ কাৰণে চাগে সম্ভৱ নহয় যে যুদ্ধৰ পিছত এনেকুৱা এখন চহৰ গোটেই শেষ হৈ গৈছে, তাৰপিছত আকৌ জাপান এনেকৈ আহি থিয় হৈছে। চ' জাপান পৃথিৱীৰ প্ৰতিটো দেশৰ কাৰণে ইনস্পিৰেশ্যন হয় যে আমি ইচ্ছা কৰিলে সকলো কৰিব পাৰোঁ। ইমান কলা এটা ইতিহাসক পাহৰি জাপানে আকৌ এবাৰ থিয় হৈছে, আৰু এনেকৈ থিয় হৈছে যে জাপান বৰ্তমান সময়ত পৃথিৱীৰ তৃতীয় আটাইতকৈ ডাঙৰ অৰ্থনীতি হয়। ঠিক আছে, চ' আমি আগবাঢ়ি যাওঁ। এতিয়া আমি পঢ়িম জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ। তো জাপানত যদি আমি জনসংখ্যা চাব যাওঁ, জাপানখন সৰু দেশ হ'লেও জাপানৰ জনসংখ্যা কি হয়, বিশ্বৰ ভিতৰত 10ম স্থানত আছে। বিশ্বৰ ভিতৰত 10ম স্থানত জাপানৰ জনসংখ্যা আছে। ঠিক আছে, জাপান এখন আমি জানো যে বহুত ডাঙৰ দেশ নহয়, তথাপি জনসংখ্যাৰ ক্ষেত্ৰত জাপান বিশ্বৰ ভিতৰত 10ম স্থানত আছে। জাপানৰ মানৱ গোষ্ঠী যিটো আছে মেইনলি মংগোলীয় হয়। মংগোলীয় মানে আমি গম পাওঁ যে চাইনিজ, জাপানিজ এইসকল মানুহ মংগোলীয় গোষ্ঠীৰ হয়। তো জাপানৰ মেইনলি মংগোলীয় গোষ্ঠীৰ হয়। তো ইয়াতে এটা ডাটা দিয়া আছে, 1980 যদি আমি জাপানৰ জনসংখ্যা চাওঁ 38 কৰোৰ হয়, 38 নিযুত হয়, মানে মিলিয়ন, 38 মিলিয়ন। 1900 যদি চাওঁ 44 মিলিয়ন বা 4.4 কৰোৰ। 1945 যদি চাওঁ 7.2 কৰোৰ বা 72 মিলিয়ন। তেনেকৈ গৈ 2007 যদি আমি চাওঁ 128 মিলিয়ন বা নিযুত, বা কোটিত ক'ব গ'লে 12 কোটি 80 লাখ প্ৰায়। ঠিক আছে, তো ইয়াতে জাপানৰ জনসংখ্যা যদি আমি চাওঁ, জাপানৰ জনসংখ্যাৰ আমি গ্ৰাফ এটা চাই লওঁ, তেতিয়াহ'লে জাপানৰ জনসংখ্যাৰ গ্ৰ'থটো আমি বুজি পাম। এইটো এটা গ্ৰাফ দিয়া আছে জাপানৰ জনসংখ্যাৰ। তো আমি এটা সময় চাইছিলোঁ যে 1968 যিটো আছিল,
জাপানৰ জনসংখ্যা 1968 পিছত জাপানৰ জনসংখ্যা বহুত ৰেপিডলি গ্ৰোথ হৈছে, বহুত মানে স্পীডত জাপানৰ জনসংখ্যা বৃদ্ধি হৈছিল। কিন্তু এটা সময়ত গৈ 2009 চনলৈকে আহি জাপানৰ জনসংখ্যা কি হৈ গৈছে, একদম পিক পইণ্টত আছিল। তাৰপিছত লাহে লাহে আকৌ জাপানৰ জনসংখ্যা হ্ৰাস হ'বলৈ ধৰিছে, নামিবলৈ ধৰিছে। ঠিক আছে, এইটো কিয় হৈছে? কাৰণ জাপানীসকলে গম পাইছিল যে জনসংখ্যা যিমান বৃদ্ধি হ'ব, ৰিচোৰ্চবিলাক কমি যাব, সম্পদবিলাক কমি যাব, সম্পদৰ অভাৱ হ'ব আৰু দেশৰ অৰ্থনীতিত প্ৰব্লেম দিব। তো জাপানে লাহে লাহে কি হৈছে যে জনসংখ্যাটো জাপানে কণ্ট্ৰল কৰিব পাৰিছে, লাহে লাহে কমাই আনিছে। ঠিক আছে, যিটো আমাৰ ইণ্ডিয়াত বহুত বেছি জৰুৰী হয় বৰ্তমান সময়ত মই ভাবোঁ। তো জাপানে সেইটো কৰিবলৈ সক্ষম হৈছে যে জনসংখ্যা সিহঁতে এতিয়া বৰ্তমান কি হৈছে, জাপানৰ জনসংখ্যা নামিবলৈ ধৰিছে। একচুৱেলি জাপান জনসংখ্যা নামিলে কি হয়, কিছুমান অৰ্থনৈতিকেলি প্ৰব্লেমো হয়। অৰ্থনীতিৰ ফালৰ পৰা যদি আমি চাওঁ, সেইটো বাৰু পিছত কেতিয়াবা আলোচনা কৰিম যে জনসংখ্যা কমিলে কি কি প্ৰব্লেম হ'ব পাৰে। বাঢ়িলেতো প্ৰব্লেম হয় চবেই জানো, কমিলেও কিছুমান প্ৰব্লেমে দেখা দিয়ে, সেইটো বাৰু পিছত বেলেগ এটা টপিক হয়। চ' কেতিয়াবা আমি ডিছকাছ কৰিম। ঠিক আছে, চ' নেক্সট আমি পঢ়িম জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণৰে হয়। এহাতে ভূ-প্ৰকৃতি আৰু জলবায়ুৰ তাৰতম্যৰ বাবে কি কৈছে যে এহাতে ভূ-প্ৰকৃতি আৰু জলবায়ুৰ তাৰতম্য, আনহাতে অৰ্থনৈতিক উন্নয়নৰ বৈষম্যৰ বাবে জাপানৰ জনসংখ্যা বিতৰণ সকলোতে একে নহয়। তো জাপানত কি হৈছে যে ভূ-প্ৰকৃতি আমি জানো যে ভূ-প্ৰকৃতি জাপানখন 75% এৰিয়া কি হয়, জাপানৰ পৰ্বতময় হয়। তো সেইকাৰণে কৈছে যে এহাতে ভূ-প্ৰকৃতি আৰু জলবায়ুৰ তাৰতম্য, আৰু আনফালে কি হয়, অৰ্থনৈতিক বৈষম্য। অৰ্থনৈতিক উন্নয়নৰ বৈষম্য মানে কি, যে জাপানখন সকলো ক্ষেত্ৰতে বা সকলো ঠাইতে সমানে ডেভেলপ নহয়। জাপানৰ সমভূমিবিলাক বহুত বেছি ডেভেলপ হয়, কিন্তু পৰ্বত অঞ্চলবিলাক বহুত বেছি ডেভেলপ নহয়। যাৰ ফলত কি হৈছে, জাপানৰ জনসংখ্যা গোটেই দেশখনত সমানৰূপে বিয়পি থকা নাই। কিছুমান অঞ্চলত বহুত বেছি আছে, কিছুমান অঞ্চলত একেবাৰে খালী। সেইটো আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰতো দেখা পাওঁ যে আমাৰ ইণ্ডিয়াৰ যিটো নৰ্থ ইণ্ডিয়া হয়, তাতে জনসংখ্যাৰ ঘনত্ব বহুত বেছি। আকৌ যদি আমি ইষ্টৰ ফালে হওঁ বা নৰ্থ ইষ্টৰ ফালে হওঁ, জাপানৰ মানে ইণ্ডিয়াৰ জনসংখ্যা কি হয়, বহুত কম হয়। যেনেকৈ আমাৰ অৰুণাচলত যদি আমি চাব যাওঁ, অৰুণাচলত কি হয়, প্ৰতি স্কুৱেৰ কিলোমিটাৰত 17 জন আছে। আৰু যদি আমি কম্পেয়াৰ কৰোঁ বিহাৰৰ লগত, বিহাৰত কিমান আছে, প্ৰতি স্কুৱেৰ কিলোমিটাৰত 1000তকৈ বেছি আছে। তো তেনেকুৱা জাপানৰ ক্ষেত্ৰতো হয়। জাপানৰ মেইনলি হয় জাপানখন পৰ্বতময়, যাৰ ফলত কি হৈছে, জাপানৰ সকলো ঠাইতে সমানে জনসংখ্যা নাই। ঠিক আছে, আৰু জলবায়ুৰ তাৰতম্য আছে। জাপানখনৰ কিছুমান অঞ্চল এনেকুৱা হয় য'ত মানুহ থাকিব মানে ছাৰ্ভাইভ কৰিবলৈ কষ্ট হয়। তো মানুহবিলাক তেনেকুৱা অঞ্চলবিলাকতে থাকে য'ত ছাৰ্ভাইভ কৰিব বহুত বেছি ইজি হয়। নেক্সট কি কৈছে, বসবাস আৰু আৰ্থিক উন্নয়নৰ বাবে ইয়াৰ পাৰ্বত্য অঞ্চলবোৰত জনবসতি অতি সেৰেঙা, আনহাতে নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবোৰত জনবসতি অতি ঘন। তো মই অলপ আগতে ক'লোঁ যে বসবাস আৰু আৰ্থিক উন্নয়নৰ বাবে ইয়াৰ পাৰ্বত্য অঞ্চলৰ জনবসতি অতি সেৰেঙা হয়। ঠিক আছে, তো কি কৈছে যে আৰ্থিক উন্নয়ন হোৱা নাই কাৰণে তাৰ যিবিলাক পৰ্বত অঞ্চলবিলাক আছে, পাৰ্বত্য অঞ্চলবিলাক আছে, তাতে জনবসতি সেৰেঙা হয়। সেৰেঙা হ'বই, যিহেতু খেতি বাতি বৰ বেছি ভালকৈ নহয় পৰ্বতীয় অঞ্চলবিলাকত, ৰাস্তা ঘাটৰ সুবিধা কম থাকে, যোগাযোগৰ সুবিধা কম থাকে। সেইকাৰণে কি হয়, পৰ্বত অঞ্চলবিলাকত জনবসতি সেৰেঙা হয়। সেইটো আমি ইণ্ডিয়াৰ ক্ষেত্ৰতো দেখা পাওঁ। আনহাতে উপকূলীয় অঞ্চল মানে সাগৰৰ পাৰৰ অঞ্চলবিলাকৰ কথা কৈছে, আৰু নদী অঞ্চলবিলাকত জনবসতি কি হয়, বহুত বেছি ঘন হয়। কিয়? কাৰণ এইবিলাক অঞ্চল সমতল হয়, ৰাস্তা ঘাট নিৰ্মাণ কৰিবলৈ সুবিধা হয়, খেতি বাতি ভাল হয়, উদ্যোগ স্থাপন কৰিবলৈ ভাল হয়, আৰু সেইকাৰণে এনেকুৱা অঞ্চলবিলাক কি হয়, বহুত বেছি জনবসতি ঘন হয়। জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 338 জনৰ বিপৰীতে হোকাইডো অঞ্চলকে ধৰি অন্যান্য পাৰ্বত্য অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব 100 জনতকৈ কম হয়। তো কি কৈছে, জাপানৰ যদি আমি গড় জনসংখ্যা চাওঁ, তো গোটেই জাপানখনৰ যদি আমি জনসংখ্যা চাব যাওঁ, তেতিয়াহ'লে পাৰ স্কুৱেৰ কিলোমিটাৰত কিমান মানুহ আছে, 338। এইটো গোটেই জাপানৰ ধৰি। কিন্তু যেতিয়া আমি স্পেচিফিকলি ভাগ কৰি দিম, তেতিয়াহ'লে দেখা পাম যে হোকাইডো অঞ্চল বা তেনেকুৱা পৰ্বত পাহাৰ অঞ্চলবিলাকত আকৌ জনসংখ্যাৰ ঘনত্ব 100 জনতকৈ কম হয়। ঠিক আছে, আমি যদি ইণ্ডিয়াৰ উদাহৰণো এই ক্ষেত্ৰত লওঁ, যে আমি যদি গোটেই ইণ্ডিয়াৰ যদি এভাৰেজ আমি যদি জনসংখ্যাৰ ঘনত্ব চাব যাওঁ, তেতিয়াহ'লে গোটেই ইণ্ডিয়াত প্ৰায় 400 জন, 390 কিমান আছিল, চামথিং আছিল। তো প্ৰায় 400 জন হয়। ঠিক আছে, গোটেই ইণ্ডিয়া যদি চাব যাওঁ। কিন্তু আমি যদি অৰুণাচলত আহোঁ, অৰুণাচলত দেখা পাওঁ যে পাৰ স্কুৱেৰ কিলোমিটাৰত মাত্ৰ 17 জন আছে। তো ঠিক তেনেকৈ জাপানৰো হয়। জাপানৰ যদি আমি গোটেই জাপানখনো চাওঁ, তেতিয়াহ'লে 338, কিন্তু কিছুমান অঞ্চল এনেকুৱাও আছে য'ত 100 জনতকৈ কম আছে। কিয়? মেইনলি পাহাৰ পৰ্বতবিলাকৰ কাৰণে। য'ত পাহাৰ পৰ্বত বেছি আছে, তেনেকুৱা অঞ্চলবিলাকত ডেভেলপ হোৱা নাই, প্লাছ ডেভেলপ কৰিবলৈ অসুবিধা হয়, যাৰ ফলত কি হয়, তাতে জনসংখ্যাৰ ঘনত্ব কম হয়। ঠিক আছে, কৃষিভিত্তিক অঞ্চলত জনসংখ্যাৰ ঘনত্ব 100কৈ 800 জনৰ ভিতৰত থাকে। কৃষিভিত্তিক অঞ্চল, যিবিলাক অঞ্চলত খেতি ভাল হয়, তেনেকুৱা অঞ্চলত অবভিয়াছলি জনসংখ্যাৰ ঘনত্ব বেছি হ'ব। আৰু কিছুমান অঞ্চলতো কি কৈছে যে 800 জনতকৈও বেছি হয়। কৃষিভিত্তিক অঞ্চলবিলাকত 100ৰ পৰা 800 জনৰ ভিতৰত আছে, আৰু ঔদ্যোগিক অঞ্চলবিলাকত
আমি জানো যে জাপানখন উদ্যোগৰ ক্ষেত্ৰত বহুত বেছি আগবঢ়া হয় আৰু ঔদ্যোগিক অঞ্চলবিলাকত 800জনতকৈ বেছি হয় বুলি কৈছে। জাপানৰ 80% জনসংখ্যা জাপানৰ 20% অঞ্চলত বাস কৰে। জাপানখন যদি আমি চাওঁ, জাপানখনৰ 80% জনসংখ্যা জাপানৰ মাত্ৰ 20% অঞ্চলত বাস কৰে। ঠিক আছে, আমি এটা মেপ চালে গম পাম চাগে। এইটো জাপানৰ এটা মেপ হয়। ইয়াতে যিমান কালাৰবিলাক ডিপ হৈ গৈছে সিমান জনসংখ্যাৰ ঘনত্ব বেছি, আৰু যিমান পাতল সিমান ঘনত্ব কম। তো আমি যদি হোকাইডো অঞ্চলটো চাওঁ, এইটো হোকাইডো অঞ্চল আছিল। হোকাইডো অঞ্চলত দেখা পাওঁ একদম পাতল হৈ আছে, তাৰমানে ইয়াতে জনসংখ্যাৰ ঘনত্ব 100জনতকৈ কম হয়। ঠিক আছে, আৰু যদি আমি যিমান তলৰ ফালে আহি আছোঁ সিমান দেখা পাইছোঁ যে কালাৰবিলাক ডিপ হৈ গৈ আছে। আচ্ছা, আমি এটা দেখা পাম ইয়াতে জাপানৰ এইটো অঞ্চলটো, এইটো এটা লাইন হয়। এইটো যদি আমি লাইনটো যদি আমি অকণমান যদি গুৰুত্ব দিওঁ, এই লাইনটো দেখা পাইছোঁ যে এই লাইনটোত জনসংখ্যাৰ ঘনত্ব চবতকৈ বেছি হয়, এই লাইনটোত। তো কিয় হয় কাৰণটো পিছত কৈ আছোঁ যে এইটো লাইনটোতে কিয় জনসংখ্যাৰ ঘনত্ব বেছি হয়, এই লাইনটোত। ঠিক আছে, বাকী অঞ্চলবিলাক আমি দেখা পাইছোঁ পাতল হৈ আছে। এই অঞ্চলটো জাপানৰ মাত্ৰ 20% হয়, আৰু ইয়াতে জাপানৰ 80% মানুহ আছে। কিয় আছে অলপ পিছত কৈ আছোঁ। সমগ্ৰ দেশৰ ভিতৰত মধ্য জাপানৰ টকিঅ', ইয়োকোহামা, দক্ষিণ পশ্চিম জাপানৰ কোৱে ওচাকা ঔদ্যোগিক অঞ্চলত জনবসতি অতি ঘন। ইয়াৰে কিছুমান অঞ্চলত জনসংখ্যাৰ ঘনত্ব 10,000তকৈ বেছি হয়। তো কি কৈছে যে জাপানৰ মধ্য জাপানৰ যিটো টকিঅ' আৰু ইয়োকোহামা অঞ্চল আছে, আৰু দক্ষিণ জাপানৰ কোৱে ওচাকা অঞ্চল আছে, সেই অঞ্চল দুটাত কি হয় জনসংখ্যাৰ ঘনত্ব চবতকৈ বেছি হয়। কিয়? কাৰণ এইটো ঔদ্যোগিক অঞ্চল হয়। আৰু এনেকুৱা কিছুমান ঠাই আছে এইটো অঞ্চলত য'ত পাৰ স্কুৱেৰ কিলোমিটাৰ 10,000তকৈ বেছি মানুহ আছে। পৃথিৱীৰ বৃহত্তম মহানগৰী টকিঅ' বৰ্তমান জনসংখ্যা 3 কোটিৰ অধিক, 3 কোটি নহয়, প্ৰায় 4 কোটিৰ ওচৰা-ওচৰি গৈ পাইছে টকিঅ'ৰ জনসংখ্যা বৰ্তমান সময়ত। ঠিক আছে, আৰু এইটো পৃথিৱীৰ আটাইতকৈ পপুলেটেড চিটিও হয়, মনত ৰাখিব। এইটো আমি মেপটো পাইছিলোঁ, মেপটো এবাৰ চাই ল'ব, তেতিয়াহ'লে মনত থাকিব ভালকৈ। জাপানৰ মই অলপ আগতে সুধিছিলোঁ এটা প্ৰশ্ন যে জাপানৰ এই অঞ্চলটোত কি হয়। জাপানৰ প্ৰায় 20% অঞ্চল এই অঞ্চলটো হয়, আৰু এই 20% অঞ্চলতে জাপানৰ 80% মানুহ আছে। কিয় আছে সেইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। ঠিক আছে, আজিলৈ ইমানখিনিয়ে। চেপ্টাৰটো অলপকৈ আমি পঢ়ি থাকিম, এইখিনি নোটছ কৰি ল'ব, নেক্সট চেপ্টাৰত আমি বাকীখিনি বুজাই দিম। ধন্যবাদ।